Hi friends, good morning. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা নতুন ধুনীয়া ব্ৰেকফাষ্ট লৈ আহিছো আপোনালোকৰ মাজলৈ। ভিডিঅটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আশা কৰো আপোনালোক সকলোৱে ভালেই পাব। তেন্তে বলকচোন ভিডিঅটো ষ্টাৰ্ট কৰো আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাই দিব। সকল আজি মই দেখাবলৈ ওলোৱা হেলদি ব্ৰেকফাষ্টটো কাৰণে মই এইকেইটাৰ ইনগ্ৰেডিয়েন্টছ লৈ লৈছো। এয়া আমুল গাখীৰ লৈছো এটা সৰু, আৰু এয়া কণী 3টা লৈছো, আৰু মই এই কণ্টেইনাৰটোত ইয়াৰ পৰা অলপমান ময়দা, এয়া ময়দা ইয়াতে দি দিছো। এয়া অলপমান ময়দা লৈছো আৰু এইখিনি, আৰু ইয়াতে এয়া কণীকেইটা ইয়াতে ভাঙি দিম। বন্ধু বান্ধৱীসকল, এয়া মই যিটো হেলদি ব্ৰেকফাষ্ট বনাবলৈ ওলাইছো তাৰ কাৰণে লৈছো 3টা কণী, এয়া ময়দা, আৰু এয়া ময়দাৰে মই অলপ এইটোতে বাতিটোতে লৈ লৈছো অলপমান, আৰু এইটো হৈছে আমুল গাখীৰ, আৰু এয়া চেনি। এতিয়া মই ইয়াতে অলপ ময়দা লৈ লৈছো, আৰু এয়া কণীকেইটা ইয়াতে মই ভাঙি দিম। ইয়াতে মই এয়া কণীকেইটা ভাঙি ইয়াতে দি দিলো, আৰু এইখিনি ইয়াত এতিয়া মাত্ৰ 2টা বস্তুৱে আছে, ময়দা আৰু কণী, আৰু ইয়াতে মই অলপমান গাখীৰ দিম। এয়া আমুল গাখীৰ ইয়াতে দি দিছো, আৰু এতিয়া এইখিনি ভালকৈ লৰাই দিম। এয়া লৰাই দিছো, এইখিনি এনেকৈ লৰাই দিম। এয়া লৰাই দিছো। এতিয়া ইয়াতে অকণমান চুগাৰ এড কৰিম। আপোনালোকে চেনিটো সোৱাদ অনুসৰি দিব পাৰে। আমি ইমানো বেছি নাখাওঁ, ইমান কমো নাখাওঁ, এইকাৰণে মই মোৰ নিজৰ জোখমতে চেনিটো দি লৈছো। এনেকৈ লৰাই এয়া প্ৰায় হৈছে, আৰু মোৰ এই মিশ্ৰণটো হৈছে, আৰু এতিয়া মই গেছৰ চুইচ অন কৰিছো, কেৰাহীখন পাতি দিছো। মই ৰিফাইন তেল দি দিছো ইয়াতে অলপমান, আৰু তেলটো অলপ গৰম হ'বলৈ দিম। কি কৰিছা? কিয় পেলালা? তুলি থৈ দিয়া। তেলটো গৰম হৈছে, আৰু ইয়াতে মই অকণমান এনেকৈ এয়া মিক্সাৰখিনি অলপ এনেকৈ দি দিম। এয়া এনেকৈ মই মালপোৱা ষ্টাইলতে বনাইছো, আৰু আপোনালোকে ইচ্ছা কৰিলে বেলেগ শেপ দি হ'লেও বনাব পাৰে। এয়া হৈছে, আৰু এইটো হৈছে, এইটো মই এতিয়া লাহেকৈ নমাই দিম।